নমস্কাৰ সকলোকে আশা কৰো সকলো ভালে আছে আৰু আজি যেহেতু মহাশিৱৰাত্ৰি পূজা গতিকে সকলোকে মহাশিৱৰাত্ৰি পূজাৰ শুভেচ্ছা জনালো আশা কৰো শিৱ বাবাই যাতে সকলোকে আশীৰ্বাদ দিয়ে আৰু মহাশিৱৰাত্ৰি পূজা বুলি আমি দুইজনেও আহিছো আমাৰ ওচৰৰে পিংগলেশ্বৰ দেৱালয়লৈ তাতে আমি ধুনীয়াকৈ সেৱা জনাম এয়া চাকি ধূপ এয়া লৈ লৈছো আৰু এয়া পিংগলেশ্বৰ দেৱালয় আৰু ইয়াতে আজি আমি বহুত দিন মূৰত আহিছো আৰু আহিয়ে থাকো অৱশ্যে আমি মাজে সময়ে ভাল লাগে আহিলে আৰু আহিলো ধুনীয়াকৈ সেৱা ললো এতিয়া আমি গৈ আছো আমাৰ শিৱৰাত্ৰি পূজা বুলি আমাৰ প্ৰগ্ৰাম আছে যেহেতু আমি সাংবাদিক গতিকে যিয়ে উৎসৱ নাথাওক কিয় যিয়ে দিন নাথাওক কিয় আমাৰ এটা কাম পাৰ্মানেন্ট হয় হেতু হল নিউজ লোৱা আৰু নিমন্ত্ৰণ দিছে ওচৰৰে ঠাই নাহিলেও বেয়া লাগে এই কাৰণে আহিছো হালমাৰা এয়া শিৱৰাত্ৰি পূজা উদযাপন কৰিছে 22তম তাত আহিছো আৰু ইয়া চাওক নাগাৰা নাম আজিকালি খুব ট্ৰেন্ডত চলি আছে নাগাৰা নাম আৰু এয়া ওচৰৰে এজন পাঠক হয় তেওঁ নাগাৰা নাম পৰিবেশন কৰি আছে আমিও আহিলো ধুনীয়াকৈ চালো ইয়াতে আমি সেৱাও ললো সেৱালৈ ইয়াতে আমাক গামুচাও দিলে ধুনীয়াকৈ আমি নিউজটো ইয়াত ললো আৰু এইটো দেখিছেনে কেনেকুৱা লাগিছে নন্দী আৰু ইয়াতে এইটো কৃষ্ণ মন্দিৰ আৰু সেইফালে শিৱ মন্দিৰ এনেকৈ ধুনীয়াকৈ শিৱৰাত্ৰি পূজা ইয়াত পালন কৰিছে ধুনীয়াকৈ প্ৰত্যেক বছৰে কৰে যোৱাবাৰো আমি আহিছিলো আৰু আমি লগৰবোৰে একেলগে বহি লৈ ধুনীয়াকৈ খিচাৰি খালো ভোগ খালো খাই কেনে এতিয়া আমি ঘৰত যাম আৰু আহিলো এতিয়া ঘৰ এতিয়া অলপমান দেৰিকে অৱশ্যে আৰু এটা প্ৰগ্ৰাম আছে সেই প্ৰগ্ৰামটো হ'ল বাইহাটা চাৰিআলি থানাত শিৱৰাত্ৰি পূজা পালন কৰিছে তাত যাম তাতেও ধুনীয়াকৈ ৰামচৰণ ভৰালী সকলে চিনিয়ে পায় নাগাৰা নাম সংঘৰ সভাপতি লগতে নাগাৰা নামৰ সম্ৰাট তেওঁৰ নাগাৰা নাম পৰিবেশন আছে তাত যাম তাৰ আগতে ঘৰত অলপ টাইম আহিলো ৰেষ্ট ল'বলৈ আৰু এয়া মোৰ ভণ্টিজনীয়ে ছাগলী লৈ আছে ছাগলী পালি ময়ো তাৰ কাষতে অলপ টাইম বহিছো এনে এইখিনি টাইমত মই অলপ টাইম পিছফালে হওক চোতালতে হওক বহি ভাল লাগেতো আৰু এয়া আহিলো গধূলি হোৱাৰ লগে লগে আহি গ'লো ইয়াতে নাম চাবৰ কাৰণে এয়া বাইহাটা চাৰিআলি থানাৰ এয়া দুৱাৰমুখখন আৰু মানুহ পুৰা জমা হৈছে দেই আৰু এয়া ৰামচৰণ ভৰালীক ধুনীয়াকৈ আদৰি আনি আছে সঁচা কথা ক'বলৈ গ'লে ৰামচৰণ ভৰালীক মই তেনেকৈ লগ পোৱাই নাই আজিলৈকে আজিয়ে মই প্ৰথম ইমান ওচৰৰ পৰা দেখা পাইছোঁ বহুত নাম শুনি আছিলোঁ তেওঁ বহুত বিখ্যাত সকলোৱে চিনি পায় তেওঁৰ নাগাৰা নাম তেওঁৰ ধেমালিৰ কথাবোৰ বহুতেই বেছি ভাল লাগে গতিকে তেওঁৰ নাম চাই বহুত বেছি ভাল লাগিল আৰু আজি ৰাতিৰ সাজ অৱশ্যে ইয়াতেই খালোঁ থানাতে ধুনীয়াকৈ ভাতে পনীৰে দালিয়ে সকলো ধৰণৰ বস্তুৰে ধুনীয়াকৈ শিৱৰাত্ৰি পূজা ইয়াতে পালন কৰিলোঁ আৰু আপোনালোকে অৱশ্যে ভাং খালেনে নাই শিৱৰাত্ৰি পূজাত সকলোৱে ভাং খায়ে আৰু এইটো ভালো লাগে দিয়কচোন ময়ো খালোঁ অৱশ্যে এই ঘাটা নে ঘোটা ভাং বুলি যে কয় সেয়া অকণমান ময়ো টেষ্ট কৰিছোঁ আপোনালোকে কোনে কোনে কিমান খালে মোক জনাব দেই আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো বাই বাই